हेलो एवरीवन गुड मर्निंग और इतना बजिसे 11:30 बजिले माने मैं आज आजरी होते बहुत समय लगिसे और इतना जाम चारिआली और मैं छुट्टिए लव योर लाइफले आपनालोक सकलोके पुनर्बार स्वागतम जनाइছো और सेन्टारले जाऊँ माने अकमानी माइना एटार बार्थडे आछे जे मोर भागिनी हब तार कारण किबा किनिबले जाऊँ और कि पाऊँ नाजानो एतिया बारू देखुवाई থাকিবলৈ চেষ্টা কৰিম মই ভাবিছিলোঁ অকণ নতুন কেমেৰাটোত অকণ মোৰ ব্লগ কৰোঁ নেকি কিন্তু যে মই নাজানোৱে কেনেকৈ চলাই কেনেকৈ অন কৰে ভালকৈ নাজানোৱে সেইটো কাৰণে চাওঁ যদি পাৰোঁ সেইটোত আজি মই কৰিম দেই ভিডিঅ' কাৰণ যোৱা ব্লগটোতো দেখিছেই মিষ্টাৰে ব্লগ কৰিছে মানে কেমেৰাটো দি বাৰু এতিয়া এগাল কথা নকওঁ দেৰি হৈছে মই চুলিখিনি বান্ধি মেলি লওঁ তিতি আছে মানে ক্লাচাৰ এডালকে লগাই লওঁ নেকি ভাবিছোঁ আৰু নহ'লে আকৌ বাইকত উঠিলে কি হয় গোটেই চুলিখিনি কিবা হৈ যায়গৈ মানে একদম খেলি মেলি হৈ যায় মা ফুলিছে মাৰ দাঁতৰ আজি একদমেই ভাল নহয় দাঁত বিষাই একে দাঁত এনেকৈ ফুলি গৈছেগৈ আৰু আলু ফুলি গৈছেগৈ এটা চাইড পূৰা ফুলি আছে মাৰ আৰু এক্সাম আছে আজি চ' আহি পেলাই কুৱেশ্যন পেপাৰো লিখিব লাগিব 12টা বাজিবই ভাই এতিয়া মানুহটো হোৱাই নাই কিনো কৰি থাকে আৰু বজাৰলৈ নগ'লেও নহয় তেখেতসকলে নাযায় বোলে কাৰণ পোৱালি মানুহৰ কাপোৰ আমিহে জানিম কোনযোৰ চইচ কৰিব লাগে কিন্তু তেওঁৰো চইচ বহুত ধুনীয়া আৰু মই এতিয়া লাহে লাহে কথা ক'ব লগা হৈছে কাৰণ মা শুই আছে নহ'লে মোৰ চিঞৰত ডাঙৰকৈ চিঞৰি দিলে মা সাৰ পাই যাব আৰু মোৰ জবা ফুলত গলি পেলাইছে চাব নেকি ৰ'ব দেখুৱাই আছে এয়া চাওক ধুনীয়াকৈ ফুলিছে আৰু এইটো এটা কেমেৰাটো লৈ লৈছোঁ আজি ব্লগ কৰিবলৈ ৰাস্তাত ব্লগ কৰিম তাৰপিছত দোকানত গৈ ব্লগ কৰিম আজি ৰিভিউজ দিম হা কেনেকুৱা লাগে ৰিভিউজৰ ভিডিঅ'টো চাগে এক্সট্ৰাকৈ দিম তথাপিতো এইটোতো ব্লগ কৰি অকণ দেখুৱাম আজি যে মই কৰিম এতিয়া চেণ্টাৰলৈ যাবলৈ ওলাইছোঁ আৰু আমাৰ বাট হৈছে এয়া দেখিছা নহয় গোটেই একদম বোকা যাবলৈ এইকণ মোৰ বাইকত বহুত ভয় লাগে তথাপিতো বাইকত উঠিয়ে গৈছোঁ ইমান ভিৰ আছিলে নহয় সেইদিনাখন বেলেগৰ কাৰণে আমাৰ এক্সিডেণ্ট হ'ল এতিয়া আমি চেণ্টাৰ আহি পালোহি আৰু মাইনাটোৰ কাৰণেও গিফ্ট কিনা হৈ গ'ল আৰু এতিয়া বেলেগ এখন দোকানত সোমাইছোঁ মোৰ বস্তু কিনিবলৈ আৰু ওপৰত দেখিছেনে পূৰা ৰাখি ওলমাই থোৱা আছে কাৰণ ৰক্ষাবন্ধন আহি পালেহি আৰু মই ভিডিঅ' আপলোড কৰালে চাগে ৰক্ষাবন্ধন পাৰি হ'বগৈ আৰু এতিয়া জল্দি যাওঁ কিবাকিবি কৈ আছিলোঁ মই আপোনালোকক কিন্তু ভিডিঅ'টোত নুঠিলে আৰু এতিয়া ঘৰলৈ যাওঁ কাৰণ বায়ে ৰৈ আছে বোলে আমাৰ কাৰণে আৰু আকৌ টাব দেখি ৰৈ গৈছোঁ দেখিছেনে ইমান ধুনীয়া টাব আছে চাওকচোন এতিয়া মিষ্টাৰে কিনিবলৈ নিদিয়ে সেইটো কাৰণে বেলেগ এদিন আহিলে অকলে আহিলে কিনিমেই মই টাব আৰু এতিয়া জল্দি যাওঁ কাৰণ বায়ে ৰখি আছে কাৰণ ঘৰলৈ গৈ মই আকৌ কুৱেশ্যন পেপাৰ লিখিব লাগিব তাৰ পাছতহে মই যাব পাৰিম গতিকে এতিয়া যাওঁ জল্দি বাই বাই এতিয়া আহিছোঁ অকণমানিটো বাৰ্থডেলৈ আৰু আহি কেক কাটিছোঁ কাৰণ আমাৰ কাৰণে ৰৈ আছে কেক কাটিবলৈ বুলি
লাগে মৰম কৰি দিয়াচোন মামাক কৈ দিয়া মই ফটোহে নাহে মাৰিছোঁ অথনি যে মৰম কৰি আছিলা একদম কেনেকৈ কৈছিলা যোৱাকালি ব্লগ শেষ কৰা নহ'লেই আৰু আজি মই ৰাতিপুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আৰু এতিয়া পাইছে ৰাতিপুৱাৰ 5:30 আৰু ইফালে মাহঁতৰ ফৰেষ্ট কলনীলৈ যাব পাৰি আৰু ইয়াৰ কাষতে আছে বিশ্বনাথ চাৰিআলি চাৰ্কিট হাউচ এয়া চাওক মই বোলো ৰাতিপুৱা কি দেখুৱামকৈ বোলো আজি কিবা জেগাখিনি দেখুৱাই দিওঁ কোনফালে আমি মৰ্ণিং ৱাক কৰিবলৈ যাম আৰু এইটো হৈছে ফায়াৰ ব্ৰিগেডৰ অফিচ আজিৰ ভিডিঅ'টো মই এনেকৈ ফাংফুংকৈ সামৰিব লাগিব চৰি তাৰ কাৰণে মানে কি হৈছে যে স্কুলত এক্সাম চলি আছে আৰু তাৰ কাৰণে কি হৈছে যে মই সম্পূৰ্ণ সময়খিনি সেই অনলাইন এক্সাম সেইখিনিতে দি থাকিব লগা হৈছে ঘৰলৈ আলহী আহিলেও মোৰ এনেকুৱা হয় যে মই আলহীৰ লগত কথা পাতিবই নোৱাৰোঁ কথা পাতি থকা সময়কণটো আনচাৰ স্ক্ৰিপ্টখিনি আহিলে নাই এই কোনোবাই দিয়া নাই নেকি সেইটোতে আহি থাকে গতিকে ভাবকচোন মোৰ কিমান প্ৰব্লেম হৈছে গতিকে এইকেইদিন চাগে এনেকৈ ভিডিঅ' দি থাকিব লাগিব অলপকৈ টুকুৰাকৈ যেনেকৈ আজিৰ ভিডিঅ'টো যাব দুদিনৰ মিক্স ভিডিঅ' দিছোঁ আৰু কি ক'ম আৰু সামৰোঁ আৰু ন আজিৰ ভিডিঅ'টো কাৰণ দেখুৱাবলৈ সেয়াই দেখিছেই নহয় কি হৈছে মোৰ অৱস্থা গতিকে আৰু এটা কথা মই নাকফুলি কিনিব নহয় মানে আগতে পিন্ধিছিলোঁ কিন্তু এক্সিডেণ্ট হওঁতে মোৰ নাকফুলিটো হেৰাই গৈছিলে সেইটো কাৰণে কি কৰিলোঁ আকৌ নাকফুলি এটা কিনি ল'লোঁ এনেকুৱা ৰঙা এটা কিনিছোঁ এইটো ৰঙা হয় আপোনালোকে ধৰিব পাৰিছে নাই জানো ৰঙা এটা কিনিছোঁ আৰু এটা নীলা এটা কিনিছোঁ 10 টকাত দুটা গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ চৰি মই নেক্সট ভিডিঅ' যিমান পাৰোঁ ইণ্টাৰেষ্টিং কৰিব চেষ্টা কৰিম আৰু ডেইলি ব্লগ কৰিব চেষ্টা কৰিম যিমান পাৰোঁ এক্সামটো খালি শেষ হৈ লওক তাৰপাছত আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ মানে একদম চবকে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে কেনেকুৱা লাগিলে ভাল পালেনে বেয়া পালেনে কি হ'ল ন কমেণ্ট কৰি জনাব তেতিয়াহে গম পাম মোৰ এইখিনিতে ভুল হৈছে মই এইখিনি শুধৰাব লাগিব আৰু কি ক'ম যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত 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 ধন্যবাদ